हेलो एवरीवन की खबर आपनालोकर आशा करिसु भाले आछे। मैं आज बनाइसिलु लाई आरु गाहरी ताके आपनालोकर लगत भिडिओটো शेयर करिसु। आशा करिसु चाइ भाल पाबो। तार बारे मैं गाहरी मांसखिनि निमख दि पेलाय बयल करि ललु कुकाৰত। तार पिছত एनेदरे पाचलिखिनि काटि ललु। मैं बिलाहिও दिम आरु लाई শাকখিনি काटि ललु। पियाज सियाज काटि रेडि करि ललु आरु एतिया एया केराहित तेल दिसु। तेल गरम होৱাৰ लगे लगे पियाज दिलु। पियाजखिनि অকমান ৰঙা হোৱালৈকে ভাজিছো। ভাজি আদা নহৰু দিলো। আদা নহৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। সকলোৱে চাগে এনেদৰে বনাব জানে, তথাপিও মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু যদি ভাল পাই চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বিলাহীখিনি দি ভালদৰে অকমান দেৰি ভাজিম ৰঙা হোৱাকৈ। যেহেতু গাহৰি মাংসত বিলাহী নিদিলে অকমান টেষ্টটো বেলেগ হয়, সেইবাবে মই গাহৰিত বিলাহী দি খাই ভাল পাওঁ। আৰু লাই শাক আছেই, লাই গাহৰি বুলি ক'লে বহুতৰে প্ৰিয় হয়। আলুখিনি এনেদৰে দিলো। আলু দিয়াৰ পিছতহে মই মছলাবোৰ দিছো, যাতে মছলাখিনি যাতে তেলত বেছিকৈ লাগি নধৰে, তাৰ বাবে মই অকমান দেৰিকৈ দিছো, তেলত নিদিয়াকৈ। এতিয়া বইল মাংসখিনি দিলো। দি অকমান দেৰি ভাজি মাজে মাজে লৰাই থাকিলেই হ'ল আৰু ঢাকি দিলেই হ'ল নিমখ হালধি দি পেলাই। মাংসখিনি ভজা হৈ গ'ল আৰু মাংসখিনি সিজিলেও ভালকৈ, আলু আৰু মাংস সিজিলে আৰু সেইবাবে এতিয়া লাই শাকখিনি দিলোঁ। লাই শাকখিনি দি অলপ দেৰি এনেদৰে লৰাই দি ঢাকি দিলে অকমান দেৰি পিছত মাংস হৈয়ে যাব, বেছি সময় নালাগেই। এয়া মোৰ হওঁ হৈছে আৰু মই নমামেই আৰু। লাই শাক সিজিবলৈ বৰ বেছি দেৰি নালাগে, সেইবাবে মাংস আৰু আলু একেবাৰে সিজি হোৱাৰ সময়তহে মই লাই শাকখিনি দিছোঁ। এয়া মোৰ মাংস প্ৰায় ৰেডি হৈয়ে গ'ল। এয়া মই খাব লওঁতে অকণমান বি জলকীয়া আচাৰো লৈ লৈছোঁ। বি জলকীয়াৰ তেল বহুত জ্বলা আৰু জলফাই আৰু বি জলকীয়া খাবলৈ বহুত সোৱাদ হৈছিল, এয়াও লৈ লৈছোঁ। আপোনালোকক যদি এনেকুৱা আচাৰৰ ৰেচিপি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই দিম আপোনালোকক। ধন্যবাদ।